26 জানুৱাৰী 1950 নে কি হৈছিল আমাৰ সংবিধান বলবৎ কৰিছিল নহয় তোমাৰ 1930 চনত লাহোৰ অধিৱেশনত। গুড মৰ্নিং মাই ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিব লৈছোঁ। সেই টপিকটো আলোচনা কৰাৰ আগতে আমি মই ইয়াত বৰ্ডত কিছুমান ডেট দিছোঁ, কেইটামান 3টা ডেট দিয়া আছে, 3টা তাৰিখ দিয়া আছে আৰু ইয়াৰ ভিতৰত সহজ আৰু সৰল ভাষা, ঠিক আছে। আচলতে কি হয় এই ডেটকেইটাৰ তাৎপৰ্য কি, ইয়াৰ ইতিহাস কি, আচলতে এইখিনি এই ডেটবিলাকে আমাক কি কৰাই দিয়ে আৰু এইবিলাক আমি কি হিচাপে উদযাপন কৰোঁ। আমাৰ সন্মুখত আহি আছে আমি প্ৰায় আমাৰ 76তম ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস একেবাৰে ওচৰত আহি গৈছে তেতিয়া নহয়। তো চাওঁ প্ৰথম ডেটটো চোৱা 15 আগষ্ট 1947। এইটো কি হয় আচলতে এই দিনদিনাখন এই দিনটোৰ মহত্ব কি, এইদিনাখন আমি কি উদযাপন কৰোঁ জানানে তোমালোকে? কি কৰোঁ সেইদিনাখনত আমি কি কওঁ? স্বাধীনতা দিৱস, হয় নে নহয়? কি কৰোঁ? স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। ইয়াকে ইংলিছত কি কয়? ইণ্ডিপেণ্ডেন্স ডে। কি কোৱা হয়? ইণ্ডিপেণ্ডেন্স ডে। ইয়াৰ বিষয়ে আমি যাম ডিটেইলছত, বহুত ডাঙৰ এটা ক্লাছ হয়, মই সৰু আভাস এটা দি যাওঁ। তাৰপিছত এটা ডেট লিখিছোঁ 2 নম্বৰটো বাদে 3 নম্বৰটো চোৱা 26/1/1950। 26 জানুৱাৰী 1950 নে কি হৈছিল সেইদিনাখন আমি কি হিচাপে পালন কৰোঁ? কি দিন হিচাপে চেলিব্ৰেট কৰোঁ? গণতন্ত্ৰ দিৱস। কি দিৱস? গণতন্ত্ৰ দিৱস ইংলিছত কি কয়? ৰিপাব্লিক ডে। তাৰমানে গণতন্ত্ৰ দিৱস, হয় নে নহয়? কাৰণ সেইদিনাখন কি হৈছিল আমাৰ যিখন সংবিধান আছিলে সেইখন কাৰ্যকৰী হৈছিল। ইয়াৰ আৰু এটা কাহিনী আছিলে, মই আগতে কৈছিলোঁ তোমালোকক। এইটো ক'লে ভুল হ'ব ক'ব যে গণতন্ত্ৰ দিৱস আমি এইকাৰণেই পালন কৰোঁ যে সেইদিনাখন আমাৰ সংবিধান বলবৎ কৰিছিল নহয়। তোমালোকে জানানে 1930 চনত 1930 কিমান চনত? 1930 চনত লাহোৰ অধিৱেশনত জৱাহৰলাল নেহৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিল। সেই টাইমত লাহোৰত আছিল, পাকিস্তানত, য'ত বৰ্তমান পাকিস্তানত আছিল লাহোৰৰ অধিৱেশন আছিল। এই অধিৱেশনত জৱাহৰলাল নেহৰু বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কি ঘোষণা কৰিছিল? পূৰ্ণ স্বৰাজ, সম্পূৰ্ণ স্বাধীন। কাৰ পৰা? ব্ৰিটিছ মুক্ত ভাৰত, ব্ৰিটিছৰ পৰা সম্পূৰ্ণ স্বাধীনতা বিচাৰি তেওঁলোকে ঘোষণা কৰি দিছিল। বুজি পাইছা? তেওঁলোকে ঘোষণা কৰিছিল আৰু এটা দিন নিৰ্দিষ্ট কৰি দিছিল। সেই দিনটো আছিল 26 জানুৱাৰী। প্ৰত্যেক বছৰৰ 1930 পৰা প্ৰত্যেক বছৰে 26 জানুৱাৰী দিনাখন তেওঁলোকে গণতন্ত্ৰ দিৱস পালন কৰি আহিছিল। অৰ্থাৎ গণতন্ত্ৰ মানে স্বাধীনতা দিৱস পালন কৰি আহিছিল, স্বাধীনতা দিৱস পালন কৰি আহিছিল। কিন্তু এই একচুৱেলি তেতিয়া স্বাধীন হৈছিল নেকি? নাই হোৱা, কিন্তু নিজকে নিজে ঘোষণা কৰি স্বাধীনতা দিৱস 1930 পিছৰ পৰা ক্ৰমান্বয়ে প্ৰত্যেকটো বছৰতে স্বাধীনতা দিৱস ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পালন কৰি আহিছিল। গতিকে এই ডেটটো, এই তাৰিখটো কেনেকৈ মনত ৰখা যায়? ইয়াক কেনেকৈ মনত ৰাখিম? ইয়াক মনত ৰাখিবলৈ হ'লে আমি নিশ্চয় ইয়াক আমি কি কৰিব লাগিব? ইয়াক উদযাপন কৰিব লাগিব, নহ'লে আমি ইয়াক পাহৰি যাম। তো ইয়াক মনত ৰাখিবৰ বাবে এই 26 জানুৱাৰী 1950 সংবিধানখন বলবৎ কৰিছিল আৰু লগতে এই দিনটো মনত পেলাবৰ কাৰণে আমি গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। চোৱাচোন পৃথিৱীত যিমানবোৰ দেশ আছে চবৰে স্বাধীনতা দিৱস এদিনেই হয়, কিন্তু আমাৰ ভাৰতবৰ্ষত কেইদিন হয়? 2 দিন হয়, হয় নে নহয়? 15 আগষ্ট আৰু 26 জানুৱাৰী, হয় নে নহয়? আমি 2 দিন মানে উদযাপন কৰোঁ, ৰাইট? এতিয়া আৰু এটা কথা আহি গ'ল, ইয়াত আছে আৰু এটা ডেট লিখিলোঁ কি 26/11/1949। এইটো আকৌ কি হয়? আচৰিত হ'ব লাগে একো নহয়। 26/11 মানে এইটো নহয়, মুম্বাই তাজ হোটেলত 26/11 আছিলে নাই? 26/11 ডেট আছিল, 9/11 বুলি কয় নে নহয়? সেইটো কোৱা নাই মই। 26/11/1949 আমাৰ সংবিধান সম্পূৰ্ণ হৈছিল। সংবিধানখন কি হয়? সম্পূৰ্ণ এটা ৰূপ পাইছিল, কিন্তু সেইদিনাখন তাক কাৰ্যকৰী কৰা নাছিল। কিয় জানা? এই ডেটটোৰ কাৰণে 2 মাহ ৰৈছে। কেইদিন? কিমান? 2 মাহ দিন ৰৈছে। ৰৈ পেলাই কি কৰিলে? সংবিধানখন কি কৰি দিলে? 26 জানুৱাৰীত কাৰ্যকৰী কৰিব বা বলবৎ কৰিব আৰম্ভ কৰিলে আৰু এতিয়াৰ পৰাই গণতন্ত্ৰ দিৱস পালন কৰোঁ। কিন্তু এই ডেটটো আমি পাহৰিব নোৱাৰোঁ। 26/11 মানে 26 নৱেম্বৰ। 26 নৱেম্বৰ ডেটটো আজিও আমি উদযাপন কৰোঁ। এইটো সংবিধান দিৱস বুলি কওঁ। কি কয়? কনষ্টিটিউচনেল ডে, সংবিধান দিৱস। বুজি পালা? ক্লিয়াৰ? তো এই 3টা ডেট আমাৰ মনত থাকিল। এতিয়া আমাৰ একেবাৰে কাষত থকা ডেটটো হৈছে কি হয়? 15 আগষ্ট। একেবাৰে আমাৰ নিকটৱৰ্তী এতিয়া সন্মুখত আহি আছে, হয় নে নহয়? এইটো কি হয়? 15 আগষ্ট। তো আজি মোৰ কুৱেশ্যনটো হ'ব এনেকুৱা, 15 আগষ্টৰ দিনটোকে কিয় নিৰ্দিষ্টভাৱে আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ? মোৰ কুৱেশ্যনটো বুজি পাইছা? ক্লিয়াৰ?
যে কিয় 15 আগষ্ট দিনটোৱে স্বাধীনতা দিৱস হিচাপে নিৰ্বাচিত কৰি ল'লে, কিয় আমি এই দিনাখনি উদযাপন কৰোঁ। তো এই মোৰ প্ৰশ্নটো হৈছে সেইটো, আমি তাৰ বিষয়ে জানো। তো তাৰ বিষয়ে বুজাৰ আগত আমি অলপ সৰু কিছু কথা জানিব লাগিব। যেতিয়া ভাৰত 15 আগষ্ট 1947 আগৰ বিফৰ আগৰ দিনখিনি ভাৰতবৰ্ষ কাৰ উপনিৱেশ আছিল, কাৰ কলনী আছিল? কলনী মানে কি? উপনিৱেশ, হয় নে নহয়? উপনিৱেশ মানে কোনে আধিপত্য কোনে আমাক চলাইছিল? আমাৰ যিটো আছে ন্যায়পালিকা, কাৰ্যপালিকা, সকলোবিলাক কোনে চলাই আছিল? ব্ৰিটিছে। এইটো হয় নে নহয়? এইটো কোৱা হয় কলনী, হয় নে নহয়? গোটেইখিনি আমাৰ গোটেই চিষ্টেমটো, আমাৰ ৰুল আমাক কোনে চলাইবলৈ গৈছিল? আমাক কোনে শাসন কৰিছিল? ব্ৰিটিছে। তাৰ আগলৈকে ব্ৰিটিছে শাসন কৰিছিল। ঠিক সেই সময়ত 1945ত ইংলেণ্ডৰ চৰকাৰ পৰিৱৰ্তন হৈছিল। তাত লেবাৰ পাৰ্টি আহিছিল। কি পাৰ্টি? লেবাৰ পাৰ্টি। লেবাৰ পাৰ্টি তেতিয়া আছিল তোমাৰ প্ৰধানমন্ত্ৰী আছিল এটা প্ৰধানমন্ত্ৰীৰ নাম আছিল ক্লেমেণ্ট এটলি। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেতিয়াতো ভাৰতবৰ্ষত পুৰা আন্দোলন চলি আছিল, স্বাধীনতাৰ তেজ গৈ মানে লগে লগে ঘূৰি গৈছিল স্বাধীনতাৰ মানে চিন্তাধাৰা আমাৰ স্বাধীন লাগে ভাৰত আৰু স্বাধীন দিবলৈ বাধ্য। এনেকুৱা এটা পৰিস্থিতি ভাৰতবৰ্ষত সৃষ্টি হ'ল, বুজি পাইছা? তো এতিয়া সেই পৰিস্থিতিত কি ভাবিলে? সেই PM জনে ভাবিলে যে নহয়, ভাৰতক স্বাধীনতা দিব লাগিব। তো ভাৰতক স্বাধীনতা দিবলৈ হ'লে সেই সময়ত এজন ভাৰতবৰ্ষত লাষ্ট ভাইচৰয়, মই কৈছিলোঁ ভাইচৰয় মানে কি? মই তোমালোকক বুজাইছিলোঁ আগতে। ভাইচৰয় মানে হৈছে যিহেতু ভাৰতবৰ্ষখন কোনে শাসন কৰি আছে? ব্ৰিটিছে। ব্ৰিটিছৰ যিজন প্ৰতিনিধি আহি পেলাই সেই ব্ৰিটিছৰ ৰজাৰ প্ৰতিনিধিত্ব কৰে। মানে ব্ৰিটিছৰ ৰজা, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বা ইংলেণ্ডৰ ৰজাই ডাইৰেক্ট এই ভাৰতবৰ্ষক শাসন কৰিছিল নেকি? নাই কৰা। তেওঁক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এজন মানুহ পঠাইছিল, যিজনে আমাক ভাৰতবৰ্ষখন কি কৰিছিল? পৰিচালনা কৰিছিল। ভাৰতবৰ্ষক গোটেইখন চলাই লৈছিল। কাৰ প্ৰতিনিধিত্ব কৰিছিল? ব্ৰিটিছ ৰজা। বুজি পাইছা? ব্ৰিটিছ ৰজা। তাক কি বুলি কোৱা হয়? ভাইচৰয়। আৰু এই ভাইচৰয় একদম লাষ্ট ভাইচৰয় আহিছিল। লাষ্ট ভাইচৰয়জনৰ নাম কি আছিলে? মাউণ্ট বেটেন। কোন আছিলে? মাউণ্ট বেটেন। নাম শুনিছা তোমালোকে? নাম মাউণ্ট বেটেনৰ কথা চবেই শুনিছা, হয় নে নহয়? মাউণ্ট বেটেন আহিছিল। এতিয়া এই মাউণ্ট বেটেনো আচলতে হয় কোন? কিমান চনত আহিছিল? মাউণ্ট বেটেন কেতিয়া আহিছিল? মাউণ্ট বেটেনক কেতিয়া পঠাইছিল? PM ক্লেমেণ্ট এটলিয়ে কেতিয়া পঠাইছিল? 21 ফেব্ৰুৱাৰী 1947। কেতিয়া পঠাইছিলে? 21 ফেব্ৰুৱাৰী 1947ত ক'ত পঠাইছিলে? PM ক'ত পঠাইছিলে? ভাৰতত পঠাইছিল। লাষ্ট ভাইচৰয় হিচাপে পঠাইছিল। লাষ্ট আৰু তাক কি কৈ দিছিল যে ভাৰতবৰ্ষৰ পৰিস্থিতি খুব ভয়ানক আছিল, কোনো আন্দোলনৰ সৃষ্টি হৈ গৈছিল, টাইমত স্বাধীনতা লাগে। তো ইয়াক এই পৰিস্থিতিটো গোটেই পৰিস্থিতিটো কণ্ট্ৰল কৰি নিয়ন্ত্ৰণ কৰি পেলাই ভাৰতক স্বাধীনতা দিয়াৰ ওচৰলৈ ভাৰতক যি সত্তা আছিল, যি পাৱাৰ আছিল, তাক হস্তান্তৰ কৰিবৰ বাবে, তাক দিবৰ বাবে তাক পঠাইছিল ভাইচৰয় হিচাপে তাক পঠাইছিল লৰ্ড মাউণ্ট বেটেন। তো লৰ্ড মাউণ্ট বেটেন ভাৰত আহিল। ভাৰতবৰ্ষত আহি দেখিলে পৰিস্থিতি খুব ভয়ানক। ৰজাই মানে PM যোনটো PM আছিলে, PM-এ কিমান দিন টাইম দিছিল মাউণ্ট বেটেনক? কিমান কেই তাৰিখলৈকে স্বাধীনতা দিব কৈছিল জানা? সেই ডেটটো হৈছে যে 30 জুন 1948। কিমান? 30 জুন 1948 চনৰ আগত স্বাধীনতা দিব লাগে বুলি তেওঁক কৈছিলে। মাউণ্ট বেটেন আহি দেখিয়ে যে নাই, মই 30 জুনলৈকে যদি ৰখোঁ ভাৰতবৰ্ষত দিবলগীয়া কোনো থাকিব। সেই টাইমত চক্ৰৱৰ্তী ৰাজগোপালাচাৰ্য, নাম শুনিছা? চক্ৰৱৰ্তী ৰাজগোপালাচাৰ্য আছিল। তেতিয়া কি কৈছিল? এই পৰিস্থিতি কি কৈছিল? যদি ব্ৰিটিছে ভাৰতবৰ্ষক স্বাধীনতা দিবৰ বাবে 30 জুন 1948লৈকে মানে ৱেইট কৰে, যদি ৰখি থাকে, তেতিয়াহ'লে ভাৰতবৰ্ষক ব্ৰিটিছে দিবলগীয়া একো নাথাকিব। মানে গোটেইখিনি ভাৰতৰ অলৰেডি হৈ যাব। ইমান দিন সিহঁতৰ কোনো দিব লগা বস্তুৱে নাথাকিব। মানে আমাৰ স্বাধীনতা অকণ আহি যাব, কোনো সন্দেহ নাইকিয়া। আমি জানিম লুইচ মাউণ্ট বেটেন কোন হয়? তেওঁ কিয় ভাৰতৰ লাষ্ট ভাইচৰয় হিচাপে বনালে? প্ৰশ্ন এটা হয়নে নহয়? লৰ্ড উপাধিটো ক'ৰ পৰা পায় জানা? লৰ্ড উপাধি ইংলেণ্ডত দুখন সদন আছে, হাউচ অফ কমন, হাউচ অফ লৰ্ড। যেনেকৈ আমাৰ ভাৰতবৰ্ষত ৰাজ্যসভা, লোকসভা দুখন সদন আছে নে নাই? আছে, আপাৰ হাউচ আৰু লৱাৰ হাউচ। তেনেকৈ ইংলেণ্ডত দুখন হাউচ আছে। এখনৰ নাম কি আছিলে? হাউচ অফ কমন, আৰু এখনৰ নাম আছিল হাউচ অফ লৰ্ড। হাউচ অফ লৰ্ড আছে উচ্চ সদন, আপাৰ হাউচ, আৰু হাউচ অফ কমন আছে লৱাৰ হাউচ। বুজি পাইছা?
তো তাক যেতিয়া ভাইচৰয় হিচাপে লাষ্ট ভাইচৰয় হিচাপে পঠাইছিল, কাৰণ ইয়াৰ এটা কাৰণ আছিল, চোৱা 1945 বিশ্বযুদ্ধ শেষ হ'ল, দ্বিতীয় বিশ্বযুদ্ধ নে নহয়? তেওঁ কোন আছিল? লৰ্ড মাউণ্ট বেটেন আছিল সেই সময়ৰ ইংলেণ্ডৰ ৰজাৰ কাজিন মানে আছে সম্পৰ্কীয় ভাতৃ। কি হয়? সম্পৰ্কীয় ভাতৃ, 1 নম্বৰ কাৰণ। 2 নম্বৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত উত্তৰ পূব এছিয়া, দ্বিতীয় বিশ্বযুদ্ধত উত্তৰ পূব এছিয়া, এইকাৰণে কৈছোঁ জাপান সক্ৰিয় হৈ আছে। জাপান আছিলে নাই? জাপানৰ লগত যুদ্ধ হৈছিলে নাই? জাপানৰ এই উত্তৰ পূব এছিয়াত যিমান নেভি আছিল, গোটেই নেভিখিনিক নেতৃত্ব কোনে প্ৰদান কৰিছিল? লৰ্ড মাউণ্ট বেটেনে। আৰু এই লৰ্ড মাউণ্ট বেটেনে নেতৃত্ব দিছিল, লগতে তেওঁ সকলোবিলাক যুদ্ধ জিকিছিল আৰু জাপানকো পৰাজিত কৰিছিল। সৰু সুৰা যিমান যুদ্ধ আছিল, লগতে সকলোবিলাক যুদ্ধ জিকিছিল আৰু জাপানকো পৰাজিত কৰিছিল। তেতিয়াহ'লে তেওঁ এজন যোদ্ধা আছিলে নাই? তেওঁ এজন ডেকৰেটিভ ৱাৰিয়ৰ বুলি ক'ব পাৰি। ক্লিয়াৰ? বুজি পাইছে কথাটো? তো তেওঁৰ যোগ্যতা আছে নিশ্চয়। ভাৰতবৰ্ষৰ পৰিস্থিতি ভয়ানক হৈ আছিলে টাইমত, তো ভাবিলে তেওঁৱে যোগ্য হ'ব টাইমত আহিবৰ কাৰণে। বুজি পাইছা? তো তেওঁ সেইকাৰণে ভাৰতবৰ্ষত পঠাইছিল যে তেনেকৈ ভাৰতবৰ্ষত স্বাধীনতা দিব পাৰি। তাৰপিছত পৰিস্থিতি ভয়ানক দেখি সি কি কৰিলে জানা? মাউণ্ট বেটেনে ভাবিলে যে যদি এনেকৈ ৰখি থাকোঁ তেতিয়া নহ'ব। এতিয়া PM-ক ক'লে, ইংলেণ্ডৰ PM-ক ক'লে যে আমি ইমান দিন ৰখি থাকিব নোৱাৰোঁ, ভাৰতবৰ্ষক যিমান পাৰোঁ সোনকালে স্বাধীনতা দিব লাগে। বুজি পাইছা? PM-এ সুধিলে কেতিয়া দিলে ভাল হ'ব? PM-এ কাক সুধিলে? মাউণ্ট বেটেনক, কেতিয়া স্বাধীনতা দিলে ভাল হ'ব? তেতিয়া ক'লে আগষ্ট ছেপ্টেম্বৰ। কেতিয়া? আগষ্ট ছেপ্টেম্বৰ দিলে ভাল হ'ব। কেতিয়া দিলে ভাল হ'ব? আগষ্ট ছেপ্টেম্বৰ 1947 কথা কৈ আছিলোঁ। 1947 কেতিয়া দিলে ভাল হ'ব? আগষ্ট ছেপ্টেম্বৰ। এতিয়া প্ৰশ্ন হ'ল আগষ্ট ছেপ্টেম্বৰ কৰে, আৰু তেওঁ লগতে আৰু কৰে যদি আপোনালোকে মোক ডেটটো নিৰ্ধাৰণ কৰিব দিয়ে, কোন দিনাখন দিম সেই ডেটটো যদি নিৰ্ধাৰণ কৰিব দিয়ে, তেতিয়াহ'লে মই ক'ম 15 আগষ্ট। কোনে কৈছিলে কথাটো? মাউণ্ট বেটেনে। কি ক'লে? যদি ডেটটো নিৰ্ধাৰিত কৰিব দিয়ে, তেতিয়াহ'লে 15 আগষ্ট ডেটটো মই নিৰ্ধাৰিত কৰি দিম। সেই দিনাখন দিলে, ইণ্ডিপেণ্ডেঞ্চ দিলে, সিহঁতক স্বাধীনতা দিলে ভাল হ'ব। এই কথা PM-ৰ লগত আলোচনা হ'ল। আলোচনা হোৱাৰ পিছত 4 জুলাই 1947, তেতিয়া 1947 4 জুলাই এখন এক্ট আছিল, ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট আইন। যিকোনো বস্তু এটা এৰি দিব নোৱাৰি, হয় নে নহয়? আমাৰ ভাৰতবৰ্ষতে কিবা এটা আইন প্ৰদান কৰাৰ আগত সংসদত ল'ব, সংসদত সকলো আলোচনা কৰিব, সন্মতি হ'ব, হয় নে নহয়? সন্মতি হোৱাৰ পিছত এখন স্বীকৃতি পাব, স্বীকৃতি পোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে যেতিয়া চহী কৰিব, তেতিয়া সেই আইনত পৰিণত হ'ব, হয় নে নহয়? তাৰখন তেনেকৈ এখন ইংলেণ্ডৰ হাউচ অফ কমন, যিখন হাউচ অফ কমন আছে তাত উত্থাপন কৰিলে। বিলখনৰ নাম কি আছিলে? তেনেকৈ আমি কাহ কৰিছিলোঁ, এখন বিল আছিলে নাই? প্ৰথমে কি আছে? চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। তাৰপিছত কি হৈ গ'ল? এতিয়া গৃহীত হ'ল চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, কা হৈ গ'ল, হয় নহয়? তেনেকৈ এখন বিল আছিলে, বিলখন আছিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট। ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট কিমান চনত ইন্ট্ৰডিউচ কৰিলে, কিমান চনত উত্থাপন কৰিলে? 4 জুলাই 1947। আৰু এখন গৃহীত হ'ল। বুজি পাইছা? আৰু এখন সম্পূৰ্ণৰূপে গৃহীত হ'ল। ক'ত উত্থাপন কৰিছিলে বিলখন? ক'ত উত্থাপন কৰিছিল? হাউচ অফ কমন। হাউচ অফ কমন মানে আপাৰ হাউচ নে লোৱাৰ হাউচ? এখন লোৱাৰ হাউচ অফ কমন কৰিলে, তাতে গোটেই আইনবিলাক বনোৱা হয়। বুজি পাইছা? ঠিক আছে। 18 জুলাই কেই তাৰিখত? 18 জুলাই 18 জুলাই 1947 এইখন কি কৰা হ'ল? এছেণ্ট কৰা হ'ল। এছেণ্ট মানে ৰজাই হস্তান্তৰ কৰিলে, মানে ৰাষ্ট্ৰপতিয়ে চহী কৰিলে এখন আইনত, তেনেকৈ ৰজাই চহী কৰি দিলে। তাৰমানে ভাৰতক স্বাধীন দিয়াটো ব্ৰিটিছ পাৰ্লিয়ামেণ্টত হৈ গ'ল। 15 আগষ্ট দিনাখন দিব, ইয়াক নিশ্চিত হৈ গ'ল। কি হ'ল? নিশ্চিত হৈ গ'ল যে ভাৰতবৰ্ষৰ স্বাধীনতা পাব। ঠিক আছে, এতিয়া ভাৰত স্বাধীন হ'ব, হয় নে নহয়? আৰু লগতে আৰু এটা কথা, মাউণ্ট বেটেনে আৰু এটা বেয়া কাম কৰি গৈছিল, কি জানা? ভাৰত বিভাজন। কি কাম কৰি গৈছিল? ভাৰত বিভাজন। স্বাধীনতা দিব, কিন্তু কি কৰি দিব? বিভাজন কৰি দিব। দুখন, আজি ভাৰত আৰু পাকিস্তান যে দুখন, আগতে এখন আছিল। আমি ভাৰত, পাকিস্তান, বাংলাদেশ, এখন অখণ্ড ভাৰত আছিল। এই ভাৰতখনক কোনে বিভাজন কৰি দিলে? ব্ৰিটিছে কৰি দিলে, হয় নে নহয়? আমি পাহৰি যাব নোৱাৰোঁ কেতিয়াও ভাৰতৰ স্বাধীনতা। আৰু এই 15 আগষ্টৰ দিনটোৱে স্বাধীনতা দিৱস হিচাপে, যিহেতু ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্টত উল্লেখ আছে ভাৰতে কেতিয়া স্বাধীন পাব? 15 আগষ্ট। গতিকে 15 আগষ্টৰ দিনটোৱে নিৰ্ধাৰিত হৈ গ'ল যে ভাৰত স্বাধীন পাব। কিন্তু ইয়াতে প্ৰশ্ন হ'ল যে লৰ্ড মাউণ্ট বেটেনে কিয় 15 আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰি দিলে? প্ৰশ্নটো আহিলে নাই? সি কেনেকৈ ভাবিলে? এই ডেট এটা এনে দি দিব নোৱাৰে নহয়, ইয়াত এটা ৰহস্য আছে।
ইয়াৰ পৰা আপোনাৰ ঠিক 1947 কথা কৈছে নহয় 1947 দুবছৰ আগলৈ গুচি যাওঁ দুবছৰ আগলৈ 1945 চনত দ্বিতীয় বিশ্বযুদ্ধৰ কি হৈছিল শেষ হৈছিল সমাপ্ত হৈছিল আৰু 1945 চনত 1945 চনত জাপানৰ যিজন ৰজা আছিল জাপানৰ যি শাসনকৰ্তা আছিল হেড অফ ষ্টেট যি কি কৰিছিল ৰেডিঅ'ৰ দ্বাৰা ঘোষণা কৰি দিছিল যে আমি আত্মসমৰ্পণ কৰিছোঁ আমি আৰু যুদ্ধ নকৰোঁ সেইদিনাখন জাপানে আত্মসমৰ্পণ কৰি হিৰোশ্বিমা নাগাচাকি বম ফুটিল তাৰপিছত আত্মসমৰ্পণো কৰিল আত্মসমৰ্পণ কৰাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তি হ'ল আৰু এটা বৃহৎ জয় হ'ল তাৰ ব্ৰিটিছৰ বৃহৎ জয় হ'ল হয় নে নহয় সেই বৃহৎ জয়ৰ কাৰণে সেই দিনটো কেনেকৈ মনত ৰাখিব সেই দিনটো ব্ৰিটিছে কেনেকৈ কৰিব সেইবাবে লৰ্ড মাউণ্ট বেটেনে কি ভাবিলে যে 15 আগষ্টৰ দিনটো যদি আমি কি কৰোঁ ভাৰতবৰ্ষৰ স্বাধীনতা দিন হিচাপে ৰাখোঁ তেতিয়াহ'লে আমি ইয়াকো মনত ৰাখিব পাৰিম যে আমি জাপানক পৰাজিত কৰিছোঁ জাপানে আমাক চাৰেণ্ডাৰ কৰিছিল 15 আগষ্ট 1947 ইয়াক মনত ৰাখিবৰ বাবে সেই কাম কৰিছে বুজি পালা কিন্তু আচলতে অফিচিয়েলি 2 ছেপ্টেম্বৰ জাপানে চাৰেণ্ডাৰ কেতিয়া কৰিছিলে আত্মসমৰ্পণ কেতিয়া কৰিছিলে 2 ছেপ্টেম্বৰ 15 আগষ্ট নহয় 15 আগষ্টত নিজে কৰিছিল কিন্তু অফিচিয়েলি কেতিয়া চিগনেচাৰ কৰিছিল চুক্তিপত্ৰ স্বাক্ষৰ কৰিছিল 2 ছেপ্টেম্বৰ তাৰিখে এই কথাটো মনত ৰাখিবা এতিয়া আমি গম পালোঁ যে 15 আগষ্টৰ দিনটো আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিপেণ্ডেণ্ট 15 আগষ্টৰ দিনটো কিয় আমাৰ স্বাধীনতা দিৱস হিচাপে নিৰ্ধাৰিত কৰা হৈছিল হয় নহয় এনেকৈ প্ৰথম বছৰ 1947 ভাৰত আৰু পাকিস্তান দুখন দেশৰ জন্ম হ'ল দুখন দেশ জন্ম হোৱাৰ পিছত কিয় ভাৰত আৰু পাকিস্তান 15 আগষ্টৰ দিনটোৱে ভাৰতৰ দুয়োখন দেশৰে ইণ্ডিপেণ্ডেঞ্চ ডে হিচাপে কৰা স্বাধীনতা দিৱস হিচাপে পালন কৰিছিল কিন্তু ইয়াৰ পিছৰ বছৰ 1948 পাকিস্তানে 14 আগষ্টত কি কৰিলে স্বাধীনতা দিৱস হিচাপে পালন কৰিলে ইয়াৰ এটা বিভিন্ন বেলেগ কাৰণ দেখাইছে এইবিলাক আমি আলোচনা কৰিব নাযাওঁ আমি ভাৰতৰ কথাই কৰিম ঠিক আছে তো কথা হ'ল এতিয়া এটা প্ৰশ্ন হ'ল যে ইয়াৰ দুবছৰ পিছত ভাৰতবৰ্ষ স্বাধীন হ'ল 15 আগষ্ট 1947 তাৰ দুবছৰ পাছত আমাৰ সংবিধান প্ৰস্তুত হৈ গ'ল সংবিধান বলবৎ হৈ গ'ল হয় নে নহয় তাৰপিছত চাবা এতিয়া 15 আগষ্টৰ দিনাখন একচুৱেলি কি হয় আমাৰ ভাৰতবৰ্ষৰ যি প্ৰধানমন্ত্ৰী আছে মাননীয় প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত গৈ কি দিয়ে তেওঁৰ ভাষণ দিয়ে হয় নে নহয় আমাৰ দেশৰ বিষয়ে আমাৰ দেশ কেনেকৈ বিকাশ কৰিব পাৰি দেশক কেনেকৈ গঢ়িব পাৰি তাৰ বিষয়ে এটা ভাষণ দিয়ে ক'ত দিয়েতো লালকিল্লাত গণতন্ত্ৰ দিৱসত কোনে দিয়ে গণতন্ত্ৰ দিৱসত কোনে দিয়ে ৰাষ্ট্ৰপতিয়ে দিয়ে আৰু ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতা দিৱসত কোনে দিয়ে প্ৰধানমন্ত্ৰীয়ে দিয়ে হয় নে নহয় এই কথাটো মনত ৰাখিবা ঠিক আছে এইবাৰ গণতন্ত্ৰ দিৱসৰ থিম কি এইবাৰ গণতন্ত্ৰ দিৱসৰ থিম কি হ'ব মানে এবাৰ 76 হ'ব নাই ইণ্ডিপেণ্ডেঞ্চ ডে স্বাধীনতা দিৱস স্বাধীনতা দিৱসৰ থিম কি এটা গুৰুত্বপূৰ্ণ বস্তু এইবাৰ স্বাধীনতা দিৱসৰ থিম হৈছে ফ্ৰেছ এণ্ড পায়াস মনত ৰাখিবা এইবাৰ স্বাধীনতা দিৱসৰ থিম হৈছে ফ্ৰেছ এণ্ড পায়াস তো আমি এতিয়া ভাৰতৰ ইণ্ডিপেণ্ডেঞ্চ ডে কিমান তাৰিখে উদযাপন কৰোঁ আমি ইয়াৰ বিষয়ে কৈছোঁ না আৰু এটা কথা আমি লগতে জানিব লাগিব ভাৰতবৰ্ষৰ লগতে 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে কোনকেইখন দেশে পালন কৰে কোনকেইখন দেশে স্বাধীনতা দিৱস 15 আগষ্টৰ দিনাই একেদিনাই উদযাপন কৰে এই কথাটো জানিব লাগিব হয় ইয়াৰ মাজত আমি দেখিছোঁ এইখন দেশ চাৰিখন দেশ আছে চাৰিখন দেশে স্বাধীনতা দিৱস 15 আগষ্টৰ দিনাখনে উদযাপন কৰে প্ৰথমটো আছে লিechtenstein 1960 চনত লিechtenstein 1960 চনত কাৰ পৰা স্বাধীন পাইছিল জাৰ্মানৰ পৰা স্বাধীনতা পাইছিল 15 আগষ্টৰ দিনটোতে 1960 চনত যদি জাৰ্মানৰ পৰা স্বাধীনতা পাইছিল প্ৰথম এখন দেশ 2 নম্বৰ দেশখন আছে কোৰিয়া উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়া দুখন আছে নে নাই এই উত্তৰ কোৰিয়া দক্ষিণ কোৰিয়াখনে জাপানৰ পৰা 1945 কিয় 1945 চনত দ্বিতীয় বিশ্বযুদ্ধকে কৈছিল তেতিয়া জাপানে কোৰিয়াক স্বাধীনতা দিছিল জাপানে শাসন চলাইছিল জাপানে কি কৰিছিল কোৰিয়াক স্বাধীনতা দিছিল জাপানৰ পৰা কোৰিয়াক স্বাধীনতা কৰিছিল কিমান চনত 1945 15 আগষ্ট 15 আগষ্টৰ দিনটোতে 3 নম্বৰ ৰিপাব্লিক অফ কংগো এখন আফ্ৰিকাৰ দেশ কিন্তু এখন আফ্ৰিকাৰ এখন দেশ হয় সৰু দেশ হয় 1960 চনত ফ্ৰান্সৰ পৰা কাৰ পৰা ফ্ৰান্সে ইয়াত আধিপত্য বিস্তাৰ কৰিছিল ফ্ৰান্সৰ পৰা ইয়াত স্বাধীনতা পাইছিল 1960 চনত লাষ্টৰ এখন আছে বেহৰেইন আছে মিডল ইষ্ট কাউণ্ট্ৰি মধ্য পাশ্চাত্য হয় মধ্য পাশ্চাত্য বেহৰেইনে 1971 ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল এই 15 আগষ্টৰ দিনটোতে এই চাৰিখন দেশে কি কৰিছিল
যে ভাৰতবৰ্ষৰ নিচিনা একে ডেটতে 15 আগষ্ট দিনাই তেওঁলোকে কি কৰে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰে। এতিয়া এইখিনি আমি গম পালোঁ। ইয়াৰ পিছত নেক্সট ষ্টেজত আহিলোঁ যে হৈছে আমি ভাৰতবৰ্ষত 15 আগষ্ট 1947 সঁচাই স্বাধীনতা পালোঁ। কিন্তু আজিৰ তাৰিখত যদি মই তোমাক প্ৰশ্ন কৰোঁ বা আমি যদি নিজকে নিজে প্ৰশ্ন কৰোঁ আমি কিমান দূৰ আজিও আমি ভাৰতবৰ্ষত থাকোঁ, আজিও আমি স্বাধীনতা বিচাৰোঁ শিক্ষাৰ পৰা। আজি অশিক্ষিত হৈ আছে গোটেই ভাৰতবৰ্ষক কেনেকৈ শিক্ষিত কৰা যায়? শিক্ষাৰ পোহৰ ভাৰতবৰ্ষৰ সকলো ঠাইতে কেনেকৈ আমি ইয়াত পোহৰ বিলাব পাৰোঁ। আমি স্বাধীনতা বিচাৰোঁ কিহৰ পৰা? শিক্ষাত। আৰু আমি স্বাধীনতা বিচাৰোঁ দৰিদ্ৰতাৰ পৰা। কিহৰ পৰা? দৰিদ্ৰতা। আমি জানো ভাৰতবৰ্ষৰ বহু মানুহ এতিয়াও দৰিদ্ৰ হৈ আছে, নে নহয়? দৰিদ্ৰতাৰ পৰা আমি কি বিচাৰোঁ? স্বাধীনতা বিচাৰোঁ। আমি যুদ্ধ কৰিব লাগিব দৰিদ্ৰতাৰ লগত। আমি দৰিদ্ৰতা নিৰ্মূল কৰিব লাগিব। আমি যুদ্ধ কৰিব লাগিব নিবনুৱা শক্তি, নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যা চোৱাচোন ভাৰতবৰ্ষত কি এটা সমস্যাৰ সৃষ্টি কৰিছে, নিবনুৱা সমস্যা। ইয়াৰ পৰা আমি স্বাধীনতা পাব লাগিব। এই নিবনুৱা সমস্যা যাতে আমাৰ নাথাকে তেতিয়াহে আমি সম্পূৰ্ণ স্বাধীন হ'ম। আমি স্বাধীনতা পাব লাগিব যিসকল কৃষক নেলু গুৰিলৈকে ডিঙি গুৰিলৈকে ধাৰ পিছত ঋণ পৰিশোধ কৰিব নোৱাৰিলে কি হৈছে আত্মসমৰ্পণ কৰিছে। সেই কৃষকসকলক কেনেকৈ বচাব পাৰি, সেই কৃষকসকলে কেনেকৈ সুন্দৰভাৱে খেতি পথাৰ কাম কৰি সুন্দৰভাৱে তেওঁলোকৰ জীৱন যাপন কৰিব পাৰে। আমি স্বাধীনতা বিচাৰোঁ দুৰ্নীতিৰ পৰা। এই দুৰ্নীতিমুক্ত ভাৰত যেতিয়া হ'ব তেতিয়া আমি ক'ম যে সম্পূৰ্ণ আমি স্বাধীন হৈছোঁ, হয়নে নহয়? আমাক স্বাধীনতা লাগিব জাতি বৰ্ণ ধৰ্মৰ ভেদভাৱৰ পৰা। কিহৰ পৰা? জাতি বৰ্ণ ধৰ্মৰ নামত যে ভেদভাৱ চলিছে, যি সাম্প্ৰদায়িকতাবাদ চলি আছে, যি কমিউনিজম চলিছে, ইয়াৰ পৰা আমাক স্বাধীনতা লাগে। যিদিনাখন এইবিলাক নাইকিয়া হৈ যাব ভাৰতবৰ্ষ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হ'ব। আমাৰ তিৰংগা পৃথিৱীৰ বুকুত আটাইতকৈ ওপৰত থাকিব, হয়নে নহয়? আমাক স্বাধীনতা লাগে। আমাৰ অসমৰ জ্বলন্ত সমস্যা বানপানী। এই বানপানী কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, কি বৈজ্ঞানিক পদ্ধতিৰে বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যায়, যাতে আমাৰ অসমৰ মানুহবিলাকে প্ৰত্যেক বছৰে সন্মুখীন হোৱা সমস্যাসমূহ কি হ'ব পাৰে, সমস্যাসমূহ নাইকিয়া হ'ব পাৰে। ইয়াৰ পৰা আমাক স্বাধীনতা লাগে, হয়নে নহয়? এইখিনি স্বাধীনতা লাগে। আৰু এইখিনি স্বাধীনৰ বাবে এইখিনিৰ কাৰণে কেৱল চৰকাৰে কৰিব নোৱাৰে। এইখিনিৰ বাবে চৰকাৰেতো কৰিবই, লগতে আমাৰ সকলোৱে আৰু বিশেষকৈ আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্মৰ ষ্টুডেণ্ট আছে সিহঁতি হাতে হাত দি পেলাই আমি যেতিয়া ভাৰত গঢ়িব চেষ্টা কৰিম, চাবা ভাৰত এদিন পৃথিৱীৰ বুকুত জিলিকি উঠিব। পৃথিৱীৰ বুকুত ভাৰত জিলিকি উঠিব। এইখিনি কাম কৰিব লাগিব। এইখিনি কাম কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ। বিশেষকৈ তেওঁলোকে বুজিব লাগিব। এটা শায়েৰীয়ে কৈছিল ये खून का हो किस मतलब का, ये खून का हो किस मतलब का, जिसमें उबाल का नाम नहीं, वो खून का हो किस मतलब का, आ सके देश का काम नहीं, आ सके तो देश का काम नहीं। सुभाष चंद्र बोसे बहुत धुनिया কথা। ইয়াক মনত ৰাখিবা। যদি আমাৰ খুন কামেই নাইকিয়া, আমাৰ খুনত যদি গৰমেই নাইকিয়া, তেতিয়াহ'লে আমি ভাৰতবৰ্ষক কেনেকৈ পৃথিৱীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম ৰাষ্ট্ৰ দেশ হিচাপে প্ৰতিষ্ঠিত কৰিম, হয় নহয়? তো আমি সকলোৱে আজি দৃঢ় প্ৰতিজ্ঞা কৰোঁ যে আমি ৰাষ্ট্ৰ নিৰ্মাণত আমি সকলোৱে যাতে অৰিহণা আগবঢ়াওঁ। চোৱা ৰাষ্ট্ৰ নিৰ্মাণ বা দেশ প্ৰেম, আচলতে দেশ প্ৰেম কি? দেশ প্ৰেম ভাৱটো কেনেকৈ জন্ম হ'ল? দেশ প্ৰেম মানে এইটোৱে নহয় যে অকল এটা কামেই দেশ প্ৰেম মানে কি? তুমি যদি এজন শিক্ষক হৈ পেলাই শিক্ষাৰ পোহৰ বিলোৱা, তুমি যদি এজন ডক্টৰ হৈ পেলাই দুখীয়া মানুহৰ দৰিদ্ৰ মানুহক যদি চিকিৎসা সেৱা কৰা, তুমি যদি এজন সৈনিক হৈ পেলাই দেশৰ বৰ্ডাৰত আমাৰ শত্ৰুৰ পৰা তুমি যদি আমাক নিৰাপত্তা দিয়া, এই সকলোবিলাক একো একোটা দেশ প্ৰেম হয়। প্ৰত্যেকটো কামেই আমাৰ দেশত যদি আমি দেশৰ কাৰণে কৰোঁ, প্ৰত্যেকটো দেশ প্ৰেম, আমি সকলোৱে দেশ প্ৰেম কৰিব লাগে আৰু সকলোৱে আমি দেশৰ কাৰণে কাম কৰিব লাগে। এইবাৰ 76 ইণ্ডিপেণ্ডেন্ট ডে যে হ'ব, স্বাধীনতা দিৱস হ'ব, আমি ধুমধামেৰে উদযাপন কৰিম, আমি সকলোৱে মিলি উদযাপন কৰিম। আৰু আমি গোটেই পৃথিৱীক এটা বাৰ্তা দিব খুজিম যে আমি ভাৰতবৰ্ষ এইখন দেশ, যিখন দেশত ছত্ৰপতি শিৱাজী জন্ম হৈছিল, যিখন দেশ মংগল পাণ্ডে, যিখন দেশ ভগত সিং, যিখন দেশত বিছমিল্লা আস্তাতুল্লাহ, যিখন দেশত কুশল কোঁৱৰ, যিখন দেশত গণপ্ৰতাপ, যিখন দেশত সুখদেৱ, যিখন দেশত তিয়লি ফুকনৰ জন্ম হৈছিল, আমি সেইখন দেশৰ মানুহ। আমাৰ যিখন দেশত লাচিত বৰফুকনৰ জন্ম হৈছিল, সেইখন দেশৰ আমাৰ ইতিহাস যদি চাওঁ, আমাৰ সোণালী ইতিহাস যদি চাওঁ, আমাৰ ইতিহাস যদি ভালদৰে আমি চাব খোজোঁ, গোটেই পৃথিৱীয়ে গম পায় আমি কোন হয়। আৰু যদি আমি আগবাঢ়িব খোজোঁ, আৰু যদি আমি আমাৰ ইতিহাস আমি যদি পাহৰি নাযায়, আমি যদি সেই ইতিহাসত প্ৰতিষ্ঠিত হয়, আমি যদি আৰু এতিয়া আমাৰ যিখিনি আগন্তুক আহিবলগীয়া সমস্যাখিনি সমাধান কৰিব বিচাৰোঁ, চাবা ভাৰতবৰ্ষ এদিন পৃথিৱীৰ বহুত সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হ'ব। এয়াই আমাৰ সপোন হ'ব লাগে।